এবাৰ বোলে হেমন্তই বোলে আকৌ কেইজনীমান চপাই ল'ব চপাই ল'ব বোলে তেতিয়াহে বোলে চবকে অৰুণোদয় আঁচনি দিব। হেমন্ত মামা পইচা নাই 1 লিটাৰ কেৰাচিনৰ দাম কিমান জানো 120 টকা। আগতে আমি পিঁয়াজ খাইছিলোঁ 10 টকা 1 কিলো পিঁয়াজত। এতিয়া হৈ গ'ল কিমান 1 কিলো পিঁয়াজত 40 টকা। ভাল তেল খাবলৈ লগীয়া হ'লে ৰাইজ শুনি থাকক, ভাল তেল খাবলৈ লগীয়া হ'লে একদম 240 টকা পালেহে তোমালোকে পিয়ৰ তেল পাবা, নহ'লে নোপোৱা। এবাৰ বোলে হেমন্তই বোলে আকৌ কেইজনীমান চপাই ল'ব চপাই ল'ব বোলে তেতিয়াহে বোলে চবকে অৰুণোদয় আঁচনি দিব। হেমন্ত মামা পইচা নাই 1 লিটাৰ কেৰাচিনৰ দাম কিমান জানো 120 টকা। আগতে আমি পিঁয়াজ খাইছিলোঁ 10 টকা 1 কিলো পিঁয়াজত। এতিয়া হৈ গ'ল কিমান 1 কিলো পিঁয়াজত 40 টকা। ভাল তেল খাবলৈ লগীয়া হ'লে ৰাইজ শুনি থাকক, ভাল তেল খাবলৈ লগীয়া হ'লে একদম 240 টকা পালেহে তোমালোকে পিয়ৰ তেল পাবা, নহ'লে নোপোৱা। এবাৰ বোলে হেমন্তই বোলে আকৌ কেইজনীমান চপাই ল'ব চপাই ল'ব বোলে তেতিয়াহে বোলে চবকে অৰুণোদয় আঁচনি দিব। হেমন্ত মামা পইচা নাই 1 লিটাৰ কেৰাচিনৰ দাম কিমান জানো 120 টকা। আগতে আমি পিঁয়াজ খাইছিলোঁ 10 টকা 1 কিলো পিঁয়াজত। এতিয়া হৈ গ'ল কিমান 1 কিলো পিঁয়াজত 40 টকা। ভাল তেল খাবলৈ লগীয়া হ'লে ৰাইজ শুনি থাকক, ভাল তেল খাবলৈ লগীয়া হ'লে একদম 240 টকা পালেহে তোমালোকে পিয়ৰ তেল পাবা, নহ'লে নোপোৱা। এবাৰ বোলে হেমন্তই আকৌ কেইজনীমান চপাই ল'ব চপাই ল'ব বোলে তেতিয়াহে বোলে চবকে অৰুণোদয় আঁচনি দিব। হেমন্ত মামা পইচা নাই 1 লিটাৰ কেৰাচিনৰ দাম কিমান জানো 120 টকা। আগতে আমি পিঁয়াজ খাইছিলোঁ 10 টকা 1 কিলো পিঁয়াজত। এতিয়া হৈ গ'ল কিমান 1 কিলো পিঁয়াজত 40 টকা। ভাল তেল খাবলৈ লগীয়া হ'লে ৰাইজ শুনি থাকক, ভাল তেল খাবলৈ লগীয়া হ'লে একদম 240 টকা পালেহে তোমালোকে পিয়ৰ তেল পাবা, নহ'লে নোপোৱা।